নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি আকৌ প্ৰেমৰ কথা পাতিম প্ৰেম আসলতে এক স্বৰ্গীয় অনুভূতি অনাবিল আনন্দ কিন্তু আমি নিজেই মাজত সন্দেহবোৰ সোমোৱাই প্ৰেমত খেলিমেলিৰ সৃষ্টি কৰোঁ মোৰ গাৰ্লফ্ৰেণ্ডে কিন্তু আজিলৈকে মোক কোনো কথাতে সন্দেহ কৰা নাই কোনো কথাতে কাজিয়াও কৰা নাই আৰু তাই কেতিয়াও বৰাবৰ এটাই প্ৰবলেম ন ৰিলেশনশ্বিপত অহা দুদিনমান পাছৰে পৰা মৰম ভাল পাই এইবোৰ নাইকিয়া হৈ যায় ন কি হ'ল মই কৰিলো কি এজনী থকাৰ পাছতো বেলেগ ছোৱালীৰ লগত লেলাই থাকিবলৈ লাজ নালাগে কেনেকৈ পাৰা মানে মই বুলিহে এইবোৰ সহ্য কৰি আছো কি হ'ল বেলেগ ছোৱালী হোৱা হ'লে কেতিয়াবাই ব্ৰেকআপ দিলেহেঁতেন হ'ল কি মই কৰিলো কি বাবা এঞ্জেলিনা নেকি সেইজনী ফটোত লাভ ৰিয়েক্ট কৰিবলৈ কোনে কৈছিলে হা তুমি এনেই অভাৰ ৰিয়েক্ট কৰিছা মই তাইৰ লগত একো ঘূৰি ফুৰা নাই নহয় খালি ফটোখনত ৰিয়েক্ট কৰিছো যি কৰা কৰি থাকা মই তোমাক ফেচবুক হোৱাটছএপ ইনষ্টা চবতে ব্লক কৰিম ফেচবুক হোৱাটছএপ কিয় জীৱনৰ পৰাই ব্লক নকৰা কিয় এনেও মই গুৱাহাটী গৈ আছোঁ তুমি ইয়াতে ধুনীয়া হেণ্ডচাম ল'ৰা এটা পতাই ল'ব পাৰিবা এনেও মোৰ লগত কাজিয়াই হৈ থাকে দেউতাইতো চৰকাৰী চাকৰি নাথাকিলে বিয়া নিদিয়েই এনেও সঁচাকৈ যাবাগৈ যাবই লাগিব ইয়াত থাকিলেতো একো নহ'ব উপায় নাই তাতে গৈ কিবা এটা কৰিব লাগিব তালৈ গৈ কিন্তু মোক পাহৰি নাযাবা ধেই সেইবোৰ হিন্দী চিনেমাতহে হয় ল'ৰা বাহিৰলৈ যাব তাতে গৈ ধুনীয়া ছোৱালী এজনী পাব তাৰপাছত আগৰজনীক পাহৰি যাব কিবা কিবি তাকেইতো এইখনতো আৰু হিন্দী চিনেমা নহয় ৱেব ছিৰিজহে মনত ৰাখিবা হিৰোইন ইমানো ভোলা ভালা নহয় যে তুমি বেলেগ ছোৱালী পতাবা আৰু মই মনে মনে চাই থাকিম বেলেগ ছোৱালী পতাই চাওঁচোন তোমাৰো ঠেং ভাঙিম আৰু তাইৰো চুলি ছিঙিম ছোৱালী পতাটো দূৰৰে কথা ছোৱালী ফালে ঘূৰি চোৱাৰ কথাও নাভাবিবা হ'ব দে ভিডিঅ'টো শেষ কৰি লওঁ